নমস্কাৰ মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজি আমি কৰ্কট ৰাশিৰ 2022 আৰু 2023 বৰ্ষৰ বাৰ্ষিক ৰাশিফল ইত্যাদি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে ওলাইছো। বন্ধুসকল, এই ৰাশিফলটি 1 বহাগ 15 এপ্ৰিল 2022 খ্ৰীষ্টাব্দৰ পৰা 30 চৈত 14 এপ্ৰিল 2023 খ্ৰীষ্টাব্দলৈ গণনা কৰা হৈছে। বন্ধুসকল, আমি এই বাৰ্ষিক ৰাশিফল সিদ্ধান্তিত প্ৰতিটো ৰাশিৰে আমি পৰ্যায়ক্ৰমে তেওঁলোকৰ বাৰ্ষিক ৰাশিফলসমূহ আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। লগতে আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰৰ বিভিন্ন আনুষংগিক বিষয়সমূহ আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। যদি আপোনালোকে দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰৰ বিভিন্ন আনুষংগিক বিষয়সমূহ আপোনালোকে যদি জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আগতীয়াকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, লগতে সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। বন্ধুসকল, আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে। লগতে আপোনালোকৰ লগত নতুন নতুন ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগে। যা নহওক বন্ধুসকল, এবাৰ আহিছোঁ আমি কৰ্কট ৰাশিৰ 2022 আৰু 2023 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সিদ্ধান্তিৰ মাজলৈ। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ হ'ল ড আৰু হ। আহি থকা বছৰটিত কৰ্কট ৰাশিৰ আয় হ'ব 8, ব্যয় হ'ব 1 আৰু স্থিতি হ'ব 7। আহি থকা বছৰটিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 4, 5 আৰু 8। আহি থকা বছৰটিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বাৰ হ'ব সোমবাৰ, বৃহস্পতিবাৰ আৰু মঙলবাৰ। শুভ ৰং হ'ব বগা, ৰঙা আৰু সোণালী। লগতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ উপাস্য দেৱতা হৈছে মা কমলা। বন্ধুসকল, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বছৰৰ আৰম্ভণিতে তেওঁলোকৰ তৃতীয়ত চন্দ্ৰ, চতুৰ্থত কেতু, সপ্তমত শনি, অষ্টমত মঙল আৰু শুক্ৰ, নৱম তথা ভাগ্যস্থানত গুৰু বৃহস্পতি আৰু কৰ্মস্থানত বুধ, ৰবি আৰু ৰাহু গ্ৰহ অৱস্থান কৰি বিশেষ শুভ ফল নিৰূপণ কৰিছে। প্ৰথমে আহিছোঁ আমি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2022 আৰু 2023 বৰ্ষৰ কৰ্মস্থান সম্পৰ্কে। আহি থকা বছৰটিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থান খুব শুভ হ'ব। কৰ্মস্থানত ৰবি গ্ৰহ তুংগী হৈ অৱস্থান কৰাৰ লগতে বুধ গ্ৰহ অৱস্থান কৰি বুধায়িত্ব ৰাজযোগ হৈ থকাৰ ফলত আহি থকা বছৰটিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থান খুব শুভ হৈছে। আহি থকা বছৰটিত তেওঁলোকৰ কৰ্মক্ষেত্ৰত খুব উন্নতি হ'ব। কৰ্মক্ষেত্ৰত নতুন যোগাযোগ হ'ব। কৰ্মক্ষেত্ৰত তেওঁলোকে ন্যায় লাভ কৰিব। যদিও তেওঁলোকে যদি সজাগ নহয়, তেওঁলোকৰ অষ্টমত মঙল গ্ৰহ অৱস্থান কৰাৰ ফলত আহি থকা বছৰটিত তেওঁলোকৰ সামান্য জটিলতা আহিছে। তেওঁলোকে কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতম মহলৰ পৰা কেতিয়াবা কটু কথা শুনিব পাৰে বা ঊৰ্ধ্বতম মহলৰ লগত কেতিয়াবা মনোমালিন্য হ'ব পাৰে। লগতে তেওঁলোকে আহি থকা বছৰটিত যান বাহনৰ পৰা খুব সজাগ আৰু সচেতন হৈ চলাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা বছৰটিত ধন আৰু ব্যৱসায় স্থান সম্পৰ্কে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা বছৰটিত ধন আৰু ব্যৱসায় স্থান খুব শুভ। ধনপতি ৰবি তুংগী হৈ অৱস্থান কৰাৰ লগতে ভাগ্যস্থানত গুৰু বৃহস্পতি অৱস্থান কৰাৰ ফলত তেওঁলোকৰ ধন আৰু ব্যৱসায় স্থান শুভ হৈছে। ব্যৱসায় ক্ষেত্ৰত খুব উন্নতি হ'ব। ব্যৱসায় ক্ষেত্ৰত নতুন যোগাযোগ হ'ব। লগতে ব্যৱসায় ক্ষেত্ৰত বন্ধুৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰো যোগ দেখা যায়। যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকা শিল্পজাত সামগ্ৰীৰ লগত ব্যৱসায়ৰ লগত জড়িত হৈ আছে, মেচিনাৰী সামগ্ৰীৰ লগত ব্যৱসায়ৰ লগত জড়িত হৈ আছে, আই অলংকাৰ, গৃহ নিৰ্মাণ, কৃষিজাত সামগ্ৰী ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ আহি থকা বছৰটিত ধন আৰু ব্যৱসায় স্থান খুব শুভ হ'ব।
এবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি জাতক জাতিকাসকলৰ প্ৰেম আৰু বিবাহৰ স্থান সম্পৰ্কে। আহি থকা বছৰটিত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ প্ৰেম আৰু বিবাহৰ স্থান মধ্যম বুলিব পাৰি। তেওঁলোকৰ সপ্তমত শনি আৰু অষ্টমত মঙ্গল গ্ৰহ অৱস্থান কৰি আহি থকা বছৰটিত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি কৰিছে। প্ৰেমাস্পদৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। তেওঁলোকৰ মনৰ আশা ভংগ হ'ব পাৰে। লগতে পাৰিবাৰিক ক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে। যদিও ভাগ্যস্থানত বৃহস্পতি আৰু তৃতীয়ত চন্দ্ৰ গ্ৰহ অৱস্থান কৰাৰ ফলত তেওঁলোকৰ সামাজিক বিবাহৰ যোগ দেখা যায়। লগতে ভাতৃস্থানীয় ব্যক্তিৰ পৰা তেওঁলোকে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব সহায় সহযোগিতা লাভ হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল বিদ্যাস্থান সম্পৰ্কে। আহি থকা বছৰটিত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বিদ্যাস্থান ক্ষেত্ৰতো মধ্যম বুলিব পাৰি। কিয়নো চতুৰ্থত কেতু আৰু পঞ্চম অধিপতি মঙ্গল অষ্টম অৱস্থান কৰাৰ ফলত বিদ্যা আহৰণৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ সামান্য জটিলতাৰ সন্মুখীন হ'ব পাৰে। যদিও ভাগ্যস্থানত গুৰু বৃহস্পতি থকাৰ ফলত তেওঁলোকৰ আহি থকা বছৰটিত বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট সুনাম আনিব পাৰিব। তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত আশানুৰূপ ফল লাভ কৰিব পাৰিব। বিদেশত অধ্যয়ন কৰাৰ এটা সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। সদৌ আহি থকা বছৰটিত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ লগতে সকলোৰে আহি থকা বছৰটি শুভ হওক, মধুময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে ভৱন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্। ধন্যবাদ।